আপুনি নিজকে সুখৰ পৰা বঞ্চিত নকৰাকৈ কেতিয়াও দুখৰ পৰা বচাব নোৱাৰে। চকু পানীয়ে না আনৰ দুখ বুজি পায় আৰু না সুখ। চকু পানীৰ একো ওজন নাথাকে, কিন্তু ই ওলাই গ'লেই মনটো বহুত পাতল পাতল লাগি যায়। মানুহে কয় যে দুখ ভাল নহয়, যেতিয়াই আহে ই আমাক কন্দুৱাই থৈ গুচি যায়। কিন্তু মই কওঁ দুখ ভালহে আমাৰ বাবে। যেতিয়াই আহে ই আমাক কিবা এটা শিকাই থৈ গুচি যায়। যিবিলাক লোকে কষ্টক বুজি পায় তেনে লোক কেতিয়াও কাৰোৱে কষ্টৰ কাৰণ হ'ব নোৱাৰে। অতীতৰ কিছুমান স্মৃতিক আপুনি কেতিয়াও পাহৰিব নিবিচাৰে, লাগিলে তাৰ বাবে আপুনি যিমানেই কষ্ট সহ্য কৰিব লগা নহওক কিয়। যদি আপুনি কাৰোৰে পৰা একো আশা নকৰে তেন্তে আপুনি কেতিয়াও নিৰাশ নহয় জীৱনত। এজন পুৰুষে যিকোনো মহিলাৰ লগতেই সুখেৰে থাকিব পাৰে, যেতিয়ালৈকে তেওঁ সেই মহিলাগৰাকীক প্ৰেম কৰিবলৈ নলয়। বয়সৰ লগে লগে আমাৰ জ্ঞানো আহে, কিন্তু কেতিয়াবা বয়স অকলেই আহি যায়। দুখতকৈ আৰু ডাঙৰ একো ৰহস্য নাই এই পৃথিৱীত। দুখৰ যদি একো ঔষধ নাথাকে তেন্তে দুখকেই ঔষধ বুলি মানিব লাগে। দুখটো ফ্ৰীতেই পোৱা যায়, কিন্তু সুখৰ বাবে মূল্য দিবলগীয়া হয়। বন্ধুসকল, নিজৰ জীৱনটোক প্ৰেম কৰিবলৈ শিকা, পইচাক নহয়। কিয়নো জীৱনটো থাকিলে টকা পইচাটো উপাৰ্জন কৰিয়েই ল'বা, কিন্তু জীৱনটোৱে যদি নাথাকে টকা পইচাবোৰ কি কৰিবা? বেলেগক জানিলে কেৱল জ্ঞান পোৱা যায়, কিন্তু নিজক জানিলে আত্মজ্ঞান পোৱা যায়। নিজৰ সপোনবোৰ কেতিয়াও ত্যাগ নকৰিবা তুমি, লাগিলে যাত্ৰাটো যিমানেই কষ্টদায়ক আৰু কঠিন নহওক কিয়। টাইম কাৰোৱে লগত নাই, কিন্তু টাইম পাছ সকলোৱে কৰি আছে। মনে মনে থাকি অন্যায়বোৰ সহ্য কৰি থাকিলে আপুনি ভাল, আৰু আপুনি মাত দিবলৈ আৰম্ভ কৰাৰ লগে লগেই আপোনাতকৈ বেয়া আৰু কোনো নাই। এইটোৱে হৈছে আজিৰ দুনিয়াৰ নিয়ম। প্ৰতিটো ৰিলেশ্যনৰে নিজৰ একো একোটা সীমা থাকে, কিন্তু যেতিয়া কথা আত্মসন্মানত আহি পৰেহি তেতিয়া ৰিলেশ্যনটো সীমানতেই শেষ কৰি দিয়া উচিত। আশা কৰাটো একো বেয়া কথা নহয়, কিন্তু আমাৰ ভুল এইটোত হৈ যায় যে আমি ভুল মানুহৰ পৰা আশা কৰি বহি থাকোঁ। শব্দবোৰৰো নিজৰ একোটা সোৱাদ থাকে। আনক কোৱাৰ আগতে নিজেও এবাৰ শব্দবোৰৰ সোৱাদবোৰ লৈ চাব লাগে। আজাদ কৰি দিলোঁ আজি মই তেওঁক মোৰ হৃদয়ৰ পৰা, যিজনে মোৰ হৃদয়ত থাকি সপোন আন কাৰোবাৰ দেখি আছিল। জীৱনত তুমি হাঁহিবলৈ শিকি লোৱা, মানুহবোৰেতো কান্দিবলৈ শিকাই দিব। মানিছোঁ প্ৰেম জৰুৰী আমাৰ বাবে, কিন্তু আত্মসন্মানতকৈ বেছি কেতিয়াও হ'ব নোৱাৰে। ধুনীয়া হোৱাটো একো জৰুৰী কথা নহয়, কিন্তু কাৰোবাৰ বাবে জৰুৰী হোৱাটো বহুত ধুনীয়া কথা। এইটো প্ৰেমৰ নতুন জমানা চলি আছে আজিকালি। য'ত আজি আপুনি আছে তাত কাইলৈ আন কোনোবা থাকিব।